আজি হৈছে বাৰেচহৰীয়া ভাওনাৰ প্ৰথম দিন। আজিৰ পৰা আৰম্ভণি বাৰেচহৰীয়া ভাওনা মহোৎসৱ। তো আমি গৈ আছোঁ বৰ্তমান। আজি আছে প্ৰথম কাৰ্যসূচী শোভাযাত্ৰা নেকি? আমি শোভাযাত্ৰাৰ কাৰণে বৰ্তমান আমি পুৰা ফুল ৰেডি হৈ ওলাই গৈ আছোঁ। এয়া আমাৰ টিমটো বোলে। হাই যাতে 2023 আমার সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব আৰু এতিয়া এয়া বিশাল আমাৰ শোভাযাত্ৰা আৰম্ভ হ'ব আৰু অকণমান পিছতে। তো এইফালে পূৰা লাইন দৌৰি আছে। তো এয়া হৈছে আমাৰ বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ আজি প্ৰথম দিন। এয়া হৈছে শোভাযাত্ৰা। পূৰা এইফালে আছে বিভিন্ন ধৰণৰ বিভিন্ন জনগোষ্ঠীৰ লোকবিলাকে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আপোনালোকে দেখিবলৈ পাইছে এয়া ৰাভা, নেপালী, আগত বড়ো সকলো জনগোষ্ঠীৰ সকলোবিলাক আছে বাৰু ইয়াতে। তো যিমানখিনি বাৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আহিছোঁ। বিহু দলসমূহৰ সকলো সদস্যৰ কাৰণে ভোজনালয়ত আহাৰ এয়া বৰ্তমান ভাত দি আছে। ইয়াতে ভোজনালয় এয়া লাইন ধৰি আছে সকলোৱে। আমিতো খাই ললো আমি প্ৰথমে। साथ ही साथ सभी श्रद्धालु दर्शकों से अनुरोध है, जितने सारे दर्शक आएंगे जो एक साफ सुथरा जो वातावरण रहते हैं उसे मद्देनजर रखते हुए इस ऐतिहासिक बारेसहर जो भावना महोत्सव है उसमें आप लोग योगदान दीजिए। धन्यवाद। সাংস্কৃতিক দলসমূহত যাবলৈ সুবিধা কৰি শোভাযাত্ৰা শেষ হৈ গ'ল। বৰ্তমান আমি ইয়াতে ভাত পানী খাই ল'লোঁ। এতিয়া ৰুমলৈ যাম আমি। আজি ৰাতিৰ পৰা ইয়াতে আমাৰ ভাওনা চালু হ'ব। ভাওনা 21খন খোলা। 21খন খোলাত ৰাতি কিমান 42খনকৈ ভাওনা হ'ব মানে ইয়াতে। তো আজি ৰাতি বাৰু দেখুৱাবলৈ আপোনালোকক সেইখিনি চেষ্টা কৰিম।
হৈছে বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ এয়া হৈছে পকামুৰা পথাৰ যে একতাৰ সমন্বয় সকলো জাতি জনগোষ্ঠীৰ লোক আহি এটা সাংস্কৃতিক শোভাযাত্ৰাত আজি অংশগ্ৰহণ কৰিছে খুব সুন্দৰ লাগিছে ইয়াৰ পৰিৱেশ দেখি কিন্তু আজি বতৰটো অকণমান একদম ধুনীয়া বতাহ বুলি আছে ইমান গৰমো নহয় অলপ গুমলীয়া ইমান গৰম দিয়া নাই আজি তো সেইটো কাৰণে ভাল লাগিছে শোভাযাত্ৰাবিলাকতো এয়া হৈছে মুখ্য দ্বাৰ কোনফালে এইফালে আমাৰ এয়া শোভাযাত্ৰাত গৈছিলে আমাৰ গণেশ বাবা এইফালে আহি আছে এয়া তো এয়া হৈছে পকামুৰা পথাৰ আহি ভাল লাগিছে খুব সুন্দৰ লাগিছে বগৰী খাইছোঁ বগৰী মিঠা মিঠা বগৰী সুন্দৰ টেষ্ট ধুনীয়া লাগিছে এইফালে আমাৰ চাৰ আছে এয়া তো ৰুমলৈকে যাওঁ এতিয়া আমাৰ চিও বাইদেউক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মহোদয় শ্ৰীযুত ভৱ গোস্বামীদেৱ আমি আছো বৰ্তমান প্ৰদৰ্শনীৰ ভিতৰত তো এই বস্তুটো চাওঁ একদম জমনি বস্তু কোনে শুদ্ধ বাটটো ওলাই আহিব পাৰিব এয়া কোনে লাগলে চিকিটা খুৰা আপোনাৰ নামটো নীলমণি চোলাল ধুনীয়া লাগিছে একদম শুনি ধুনীয়া লাগিছে আহিছোঁ খুৰা তো খুৰাজনে খুব সুন্দৰকৈ ভায়লিন বজাই আছিলে একদম শুনি বহুত ভাল লাগিলে বহুত আনন্দ লাগিল তো এয়া প্ৰদৰ্শনীত কি আছে বাৰু আপোনালোকক দেখুৱাই আছোঁ বাৰু ধুনীয়া ফুল কে গেলে হ'ব মগে বল ফটো তুলোগে কাকু নহয় ইয়াতে ধুনীয়া এখন গাঁও বনাই থৈ দিছে তো আমি গাঁওখন চাবলৈ গৈ আছোঁ বৰ্তমান ৰ'বা তো যিসকল বন্ধু বান্ধৱী মোৰ এই ভিডিঅ'টো নতুনকৈ চাই আছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ আপোনালোকেও আহিব এই ভিডিঅ'টো আপোনালোকে কাইলৈ দেখা পাব অহাকালিৰ পৰা ভাওনা ষ্টাৰ্ট হ'ব ভাওনা শুৰু হ'ব তো আপোনালোকে কাইলৈ 7 তাৰিখ ন কাইলৈ 7 তাৰিখ কাইলৈৰ পৰা ভাওনা আৰম্ভ হ'ব তো কাইলৈ আপোনালোকে চাব আহিলে ভাওনা দেখিবলৈ পাব এয়া কি সুন্দৰ গাঁও এখন বনাই থৈ দিছে এয়া পাৰ্ক এয়া গড় আপোনালোকক এইফালে জুলনা আছে সৃষ্টি যি জলযোগ কেন্দ্ৰ আছে তাত উপস্থিত হ'বৰ বাবে
আছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ সাংস্কৃতিক পৰিক্ৰমা বিভাগ অসম চৰকাৰ বিহু ধুনীয়াকৈ নাচি আছে বিহু অসমৰ আমাৰ জাতীয় উৎসৱ বিহু হোলী খেলা যে কোনোবা সদাশয় ব্যক্তিয়ে পাইছে এয়া হৈছে শ্ৰীকৃষ্ণৰ কালিয়া দমন কালি নাগক দমন কৰিছিলে শ্ৰীকৃষ্ণই দেখিবলৈ পাইছা আপোনালোকে এয়া আমি চক্ৰ বিহুত সোমাই আছো বৰ্তমান চক্ৰ বিহু কেনেকৈ ওলাব পাৰিম এয়া প্ৰথম সোমাইছো দেই চক্ৰ বিহু তুমি তো উধर ही आ गए हाँ उधर जा निकल सकते हैं उधर घूरी घूरी बापू इतु बाटत सोमाब लागब घूरी घूरी इतुते सोमाब लागब तेতিয়াও ওলাব পারবে চক্ৰ বিহু ভাত খাবলৈ আহিলে এয়া ক'লে ধুনীয়া এইফালে লাষ্টত এখন ডাউন কিন্তু লাগ পাবে ডাউন তো যদি ভিডিঅ'টি চাই ভাল লাগে প্লিজ চেনেলটি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টো বাৰু ইমানখিনি আছিল তো বাই বাই লগ পাম নেক্সট এটা ভিডিঅ'ত